চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিভাগটো মুকলি কৰে। ৰাজ্যৰ নিউৰোচাৰ্জাৰী ৰোগীৰ বাবে সুখবৰ। মুকলি হ'ল উত্তৰ পূবৰ প্ৰথমটো অত্যাধুনিক নিউৰোচাৰ্জাৰী বিভাগ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা এই অত্যাধুনিক নিউৰলজি বিভাগটো বুধবাৰে মুকলি কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 11 কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা বিভাগটো মুকলি কৰি মন্ত্ৰী শৰ্মাই কয় যে 6খন মেডিকেল কলেজৰ ভিতৰত জেএমচিতে সম্পূৰ্ণভাৱে নিউৰলজি বিভাগটো আৰম্ভ কৰিব পৰা হৈছে আৰু ইয়াৰ ব্যয়বহুল চিকিৎসাৰ পৰা ৰোগীসকল যথেষ্ট উপকৃত হ'ব। আমাৰ অসমত আজি পৰ্যন্ত অলপ গুৱাহাটী মেডিকেল কলেজক বাদ দি আমি কোনো এখন মেডিকেল কলেজতে প্ৰপাৰ নিউৰোচাৰ্জাৰী ডিপাৰ্টমেণ্ট এটা সৃষ্টি কৰিব পৰা নাছিলোঁ। আমাৰ বাবে সৌভাগ্যৰ কথা, চৰকাৰে 11 কোটি টকা মঞ্জুৰ কৰিছিল। আজি ষ্টেট অফ আৰ্ট অপাৰেশ্যন থিয়েটাৰ, ষ্টেট অফ আৰ্ট ইকুইপমেণ্ট লৈ অসমৰ প্ৰথমটো চৰকাৰী খণ্ডত সুসজ্জিত নিউৰোচাৰ্জাৰী ডিপাৰ্টমেণ্ট এটা আমি যোৰহাট মেডিকেল কলেজত আজি আৰম্ভ কৰিছোঁ। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে লোৱা আঁচনিৰ বিষয়েও অৱগত কৰে হিমন্ত বিশ্ব শৰ্মাই। এয়া আৰু ভালৰ কথা নহয়, কথাটো যে উন্নতিৰ স্কোপ থাকে, চবতে আৰু ইম্প্ৰুভমেণ্ট কৰিব লাগে। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভৱেন ভৰালী, বিমল বৰা, স্বাস্থ্য বিভাগৰ সচিব সমীৰ সিনহা, জেএমচিৰ অধ্যক্ষ ডাক্তৰ দেৱজিৎ হাজৰিকা প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। যোৰহাটৰ পৰা দীপজ্যোতি শইকীয়া, আছাম টক্স। NRC প্ৰকাশৰ পূৰ্বে ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে। অহা 30 জুলাইত প্ৰকাশ